নমস্কাৰ, বন্তি শইকীয়া এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইকেইযোৰ কাপোৰ দেখিছে ঘৰতে বোৱা মই ইয়াৰ আপোনালোকক ডিজাইন দেখুৱাম। আজি কেনেকুৱানো কি সূতা বোৱা তাকে আপোনালোকক দেখুৱাম, কম আপোনালোকেও এনেকৈ ঘৰতে বাচিব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এযোৰ বেঙুনীয়া কাপোৰ। এইযোৰ দেখিছে, ইয়াত হালধীয়া ফুল বচা আছে, সেউজীয়া আৰু গুলপীয়া ৰঙৰ এইটো আঁচলটো। পাৰি বচা নহয়, আচলতে ইয়াত হালধীয়া আৰু সেউজীয়া ফুল বাচি দিয়া হৈছে, মাজত এনেকৈ লাইন লাইনকৈ বুটা বচা হৈছে। আৰু ইয়াৰ মেখেলাখন এইখন গুলপীয়া ৰঙৰ আৰু হালধীয়া সেউজীয়া বাচি দিয়া হৈছে লাইন। পদ্মিনী কাপোৰ পিন্ধিবলৈ খুব ভাল। আচলতে আপোনালোকে কেনেকুৱা পাইছে কাপোৰকেইযোৰ কমেণ্ট কৰি জনাব। আৰু এইযোৰ কমলা ৰঙৰ কাপোৰ, মাজত এনেকৈ বুটা বচা হৈছে, এইটো আঁচলটো। দেখুৱাবলৈকে ভিডিঅ'টো কৰিছোঁ। আৰু ইয়াৰ চাদৰখন দেখুৱালোঁ। এইখন মেখেলা, ইয়াৰ সেউজীয়া ফুল বাচি দিয়া হৈছে, লাইন বুটা সেউজীয়া আৰু নীলা ৰঙৰ এইখন মেখেলা। ব্লাউজ পিচ নাই ইয়াৰ। আৰু এইকেইটা ছাইড পটি, ধৰিব পাৰিছে চাগে ছাইড পটিকেইটা। আৰু এযোৰ মই হালধীয়া কাপোৰ দেখুৱাম, চিম্পুল আচলতে। এইযোৰ নীলা, এইটো পাতলা নীলা বাচি দিয়া হৈছে আঁচলটো। আৰু ইয়াৰ এইটো মাজত এনেকৈ পটি লগাই দিয়া হৈছে, কাষত নীলা ৰঙৰ, এইটো মাজত এনেকৈ লাইন লাইনকৈ বুটা বাচি দিয়া আছে। এইযোৰ কাপোৰ আপোনালোকক লৈ দেখাইছোঁ। এইযোৰ কেনেকুৱা লাগিছে জনাব। আৰু ইয়াৰ মেখেলাখন হৈছে এইখন, খুব চিম্পুল আচলতে। আৰু এযোৰ মই নীলা ৰঙৰ কাপোৰ দেখুৱাইছোঁ আপোনালোকক। এইযোৰ মিচিং ষ্টাইলত আচলতে বোৱা। এইটো ইয়াৰ দহি বাতি মই নিজে কৰিছোঁ ঘৰত। মেখেলাখন হৈছে এইখন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু মোৰ চেনেলত যদি আপোনালোক নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছটো দবাই থ'ব, তেতিয়াহে নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।